কাপোৰ পৰিধান কৰাৰ ক্ষেত্ৰতো পুৰুষ মানুহৰ কেইটামান মাৰাত্মক ভুল যেনে আমি বহু ক্ষেত্ৰত দেখি পাওঁ যে পুৰুষৰ নাভিৰ ওপৰৰ পৰা টকনুৰ ওপৰলৈকে কাপোৰ পৰিধান কৰা ফৰজ, এইটো সতৰ্ক। বহু ক্ষেত্ৰত দেখা যায় বহুত পুৰুষে আঁঠু দেখাই থাকে, নিজৰ আঁঠুখন দেখায়, যোনে দেখায় তাৰো কবিৰা গুনাহ আৰু যোনে দেখে তাৰো কবিৰা গুনাহ। গতিকে দুইজনৰ কবিৰা গুনাহ। এই ভুলটো আমি যাতে কোনেও নকৰোঁ, নিজৰ আঁঠুটো যাতে কাকো নেদেখুৱায়। দ্বিতীয় কথা, অনেক পুৰুষে দেখিছোঁ টকনুটো কাপোৰ পৰিধান কৰি ঢাকি ৰাখে। এইটো মানুহৰ পাৱাৰ চাপ্লাই হয়। মানুহজন শক্তিশালী হোৱাৰ ক্ষেত্ৰত বতাহ যে ৰদ লাগে, ইয়াত যিমান বতাহ ৰদ লাগিব সিমান মানুহজন শক্তিশালী হ'ব। এইটো হাৰাম হয়। পুৰুষ মানুহে টকনুটো ঢাকি ৰখা হাৰাম হয়। পুৰুষে টকনু ঢাকি ৰখা হাৰাম হয়। এটা হদিছত আছে, শব বৰাতৰ ৰাত্ৰি সেইজন পুৰুষৰ গুনাহ, সেইজন পুৰুষৰ দোৱা আল্লাহ তাআলা কবুল নকৰিব যিজনে টকনুটো ঢাকি ৰাখে। গতিকে পৰাপক্ষত আমি কোনো পধ্যেই এইকেইটা ভুল নকৰিম। আল্লাহ তাআলা সকলোকে আমল কৰাৰ কাৰণে তৌফিক দান কৰক। আমিন।